Hello everyone, welcome to the vlog. Happy Sunday to all. আশা কৰিছো কমপ্লিট ব্লগটো চাব আৰু মই মানে আজি দিনটোত কি হ'ব মানে A to Z দেখাবলৈ চেষ্টা কৰিম আৰু যিমান আহি থাকিব ব্লগবিলাক সব মই A to Z দেখাবলৈ চেষ্টা কৰিম হেইটোৰ কাৰণে নামটো ৰাখিছো A to Z তো এতিয়া আহিছো আমাৰ কিচেনত কি চলি আছে আপোনালোকক দেখাইছো প্ৰথমতে দেখাই দিও এইয়া ভাত হৈ গৈছে অলৰেডি ইফালে দালি উতলি আছে আৰু এইফালে আমাৰ ৰিনা একদম মানে আজি যেটো স্পেশাল ডিশ হিটোৰ কাৰণে ৰেডি কৰি আছে আৰু আমাৰ স্পেশাল আজি হ'ব লোকেল মুৰ্গী স্টাইলত ক'বলৈ গ'লে লোকেল চিকেন তাৰপিছত আমাৰ ঘৰত এটা ডেঞ্জাৰ মানে একদম ধমাকেদাৰ মানুহ আছে সেই মানুহটোক আপোনালোকক দেখাবলৈ ওলাইছো আজি হৈছে এইটো ভূমিকম্প পাত্তা নাপায় ধুমকেতুও পাত্তা নাপায় ও আগ্নেয়গিৰিও পাত্তা নাপায় কোনেও পাত্তা নাপায় ইমান ধমাকেদাৰ মানে তো আমাৰ আগ্নেয়গিৰিৰ লাভাৰ সমান ধোৱাৰ সমান ছাইৰ সমান মানে উতলি থকা মানুহ লগতে ধুমকেতুৰ দৰে একদম মানে মানে হঠাৎকৈ আহি যাব পাৰে আৰু লগতে ভূমিকম্পৰ দৰে একদম জোকাৰণি মাৰিব পাৰে এনেকুৱা আমাৰ ধমাকেদাৰ মানুহটো আপোনালোকক দেখুৱালোঁ তো আৰু আগৰ ব্লগবিলাকতো আপোনালোকে এই ধমাকেদাৰ মানুহটোক দেখা পাই থাকিব আৰু আপোনালোকে মোৰ চেনেলটোত একদম যদি নতুন মানে মোৰ চেনেলটোও নতুন আৰু আপোনালোকেও যদি নতুন তো প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে মই এনেকুৱা ধমাকেদাৰ ব্লগবিলাক আপোনালোকে চাবলৈ পাই থাকে ফাইনেলি আমাৰ লাঞ্চ ৰেডি হৈ গৈছে মানে আমাৰ মেইন যি আছিল চিকেন মানে লোকেল মুৰ্গী পুৰা একদম লচপচ কৰি মানে ৰেডি হৈ গৈছে ভাত ৰেডি হৈ গৈছে এইফালে ৰিনা ভাত বাঢ়ি আছে আৰু আমি চবেই মিলি এইবাৰ একদম লপচ কৰি খাম আৰু দুইজন আহিবা বাকী আছে এখন অলপ পাছত দেখাই আছোঁ ক'ত গিছে কিয় গিছে চব লগতে কৈও আছোঁ কিপ ৱাচিং আমাৰ এষ্ট্ৰনটৰ পৰা গীটাৰ বজাই আহিল পুৰা অৱস্থা বেয়া কৰি আহিছে এই মই যে কৈ আছিলোঁ এই দুজনৰ কথা এই এজন আৰু ইফালে ভিতৰত এজন আছে একদম আহিয়ে ভিতৰত সোমাই গৈছে তাৰপিছত আৰু এজন আছে এইজনতো আগতে দেখুৱাইছোঁ মই এই ধমাকেদাৰ যি ধুমকেতু আগ্নেয়গিৰিক আগতে দেখাইছোঁ আৰু এজন মেম্বাৰ আছে আমাৰ কিন্তু মানে বেলেগ কামত গৈছে বেলেগ জেগালৈ গৈছে দেখুৱাব পৰা নাই আৰু একদম কেমেৰা ফেচ নকৰে কি ক'ম মানে কেমেৰাত ওলাব একদম বেয়াই পায় সেইকাৰণে তাক বেছি ব্লগত নোলাঙে আৰু বাকী আমাৰ এইকেইজন মানে আমি থাকোঁৱে ব্লগত মামি উঠাইছোঁ তো লোকেল মুৰ্গী পাই মানে মোক ৰখি নাই একদম চবে মকৰ বছ একেবাৰে আৰু আমাৰ আগ্নেয়গিৰি এইয়া আমাৰ ধুমকেতু মোক মানে ৰখি নাই চবে খাব আৰম্ভ ৰিনা আৰু মোক ৰখি নাই ৰিনাৰ কাঁহী মোৰ কাঁহীখন আনবা মানে লৈ আহি আছোঁ লাহে কৰি ময়ো খাম মই খোৱাখিনি নেদেখাং দে লোভ চুপ লাগব পাৰে তো খাই দেখালে সেইকাৰণে নেদেখাওঁ আপোনালোকক আৰু বহুত কিবা হ'ব আপোনালোকে চাই থাকক এইবাৰ আমি পূৰা সাজি কাচি ওলাইছোঁ মানে আমাৰ কৃষ্টি বসুমতাৰীৰ এইবাৰ ডান্স ক্লাছ আছে সদায় মানে ছেটাৰডে ছানডে ডান্স ক্লাছ আৰু ছানডে ৰাতিপুৱা থাকে গীটাৰ ক্লাছ মানে বিজি ৰাখোঁ কাৰণ বিজি নাৰাখিলে ইমানেই ফোন চাই যে থাকিয়ে যাব খোজে ফাইনেলি আহি পালোঁ ডান্স ক্লাছত নৃত্য বিকাশ একাডেমি আমাৰ আমজঙাতে আছে আৰু এইজনী হৈছে আমাৰ মানুহজনী আৰু এইফালে চাওক এইফালে কি কৰি আছে যোৱাকালিও ঘৰত যাবই নোখোজে আৰু আজিও আহিয়ে এয়া তাইৰ বান্ধৱীজনীৰ লগত পূৰা বিজি হৈ আছে মানে সহাজনীৰ লগত আৰু তাই নিজেও সহায় যে দাঁতকেইটাতো সহাৰ দৰে কি ক'ম আৰু চবে হাই দি আৰু এয়া আমাৰ গণেশ বাবা গৈ আছে মানে গণেশ বাবা দেখিলে মানে চাব মানে নচোৱাকৈ মই থাকিবই নোৱাৰোঁ আৰু চালোঁ লগতে ভিডিঅ' কৰি আছিলোঁ যিহেতু সেইকাৰণে ভিডিঅ'টোও বনালোঁ আৰু গণেশ বাবাই মানে আজিকালিতো বহুত এইবিলাক ঘটনা ঘটিয়ে থাকে মানুহ হাতীৰ সংঘাত এইবিলাক যেন নহয় আৰু গণেশ বাবাসকলকো যেন থাকিবলৈ ভালকৈ জাগা পায় মানুহখিনিও যেন ভালকৈ বুজি পায় এনেকুৱা হয় তো আমাৰ মানে ডান্স ক্লাছ চবৰে চেছ চবে বাই বাই নেক্সট উইকত বোলে আমাৰ ক্লাছ নহ'ব কাৰণ এক্সাম চলি আছে চবৰে তো তাৰ পিছত একদম আমি লগ পাম 4 তাৰিখৰ পিছত তেতিয়ালৈকে মানে আমাৰ লগ পোৱা নহ'ব আমি মানে প্ৰতি সপ্তাহতে লগ পাই থাকোঁ মানে পেৰেণ্টছগিলাও লগতে গল্প চল্প হৈ থাকে এইফালে বাচ্চাগিলা ডান্স কৰি থাকে বহুত মানে
ভাল লাগে এবাৰ প্ৰতি সপ্তাহতে লগ পাই কিন্তু বহুত দিন লগ নাপাম আৰু এলগ ভিগায়ে এওঁলোকো গ'ল আৰু এতিয়া আমি যাই আছোঁ ঘৰৰ পৰা যাম আমি লেলাৰ ঘৰত কেইটা যে ঘৰ মানে আপোনালোকক দেখাই আছোঁ আমি লাহে লাহে বহুতকেইটা ঘৰ আমাৰ টাটা বাই বাই এইবাৰ আমি যাম আমজঙাৰ ঘৰৰ পৰা লেলাৰ ঘৰত আৰু আপোনালোককো লগতে লৈ যাম চাই থাকক ফৰলেনৰ কাৰণে একদম ৰাস্তাটো বহল কৰা হৈছে কিন্তু যে গছ গছনিবিলাক কাটিছে সেইটো কাৰণে বহুত বেয়া লাগিছে এই দুয়ো কাষে ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ গছ আছিল চব নোহোৱা হৈ গ'ল ফৰলেনৰ কামৰ কাৰণে আৰু এই বছৰটো এনেকুৱা গৰম সেইটোতো সকলোৱে গমেই পাইছে এই গৰমটো আচলতে কি কাৰণ হৈছে গছ গছনিৰ অভাৱ হোৱাৰ বাবে তো সেইকাৰণে আমি সকলোৱে বহুত যিমান পাৰোঁ আমি গছ লগাব লাগিব মানে গছ ৰুব লাগিব আৰু অলপ হ'লেও গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু ৰাস্তাটো ডাঙৰ কৰিছে হয় কিন্তু বহুত অসুবিধাও হৈ আছে ৰাস্তাটো মানে কিছুমান ৰাস্তা ভাল আছিলে সেইবিলাক আকৌ ভাঙি নতুন ৰাস্তাটো দি মানে অহা যোৱা কৰা হৈ আছে সেইটো কাৰণে বহুতখিনি অসুবিধা হৈ আছে আৰু আমি আহি পাই গ'লো এয়া দুধনৈখন চাওক ডাঙৰ হৈছে মানে ৰাস্তাখিনি ডাঙৰ কৰিছে কিন্তু ইমান মানে ভিৰ হৈ গৈছে কি ক'ম আৰু ৰাস্তা মানে বনাই থকাৰ কাৰণে সৰু ৰাস্তা ইউজ হৈ আছে আৰু এইবাৰ দুৰ্গা পূজাত বা কি গতি হয় ভাবিয়ে ভয় লাগিছে মানে ৰাস্তাটো সৰু হৈ গৈছে যিহেতু ব্যৱহাৰ কৰাৰ কাৰণে আৰু ইফালে মানুহটো ভিৰ ভাৰ এনেই আৰু তাতে দুৰ্গা পূজাত কিমান ভিতৰৰ পৰা মানুহ ওলাই আহিব পূজাৰ কাৰণে একদম নাজানো আৰু কি অৱস্থা হ'ব এইফালে মানে অলপ সন্ধিয়া হৈ গ'ল সেইকাৰণে কিছুমান দোকানত অলপ লাইট চাইট জ্বলিছে আৰু কিছুমান দোকান বন্ধ কাৰণে মানে অলপ আন্ধাৰ এনেকুৱা হৈ আছে কিন্তু মানে দুধনৈখনৰ ৰাস্তাটো সোনকালে ভাল হ'লে মানে ভাল আৰু এয়া চাওক এইবিলাক কাম চলিয়ে আছে এইবিলাক কামৰ কাৰণেও মানে অহা যোৱাটো অলপমান কষ্ট হৈ আছে বৰ্তমান লেতেৰা বোকা কি ক'ম আৰু আমি আহিছোঁ আমাৰ দুধনৈৰ একদম ওৱান অফ দ্য পপুলাৰ শ্বপ ইয়ৰ চইচত কিবা কিবি সৰু সুৰা বস্তু আছে আমাৰ ল'ব দোকানখন ভালকৈ চাই লওক আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আমজঙাত তাৰপিছত আমজঙা হৈ ডান্স ক্লাছ তাৰপিছত দুধনৈ হৈ আহিলোঁ এতিয়া পালোঁ লেলা তো লেলাত আমাৰ ঘৰত আহি পালোঁ আৰু আজি ভিডিঅ'টোৰ সামৰণি মাৰিবলৈ গৈ আছোঁ মানে ব্লগটো সামৰণি মাৰিবলৈ গৈ আছোঁ আপোনালোকে চাৱাৰ মানে যিখিনি চাই থকা সকলক বহুত বহুত ধন্যবাদ আৰু আপোনালোকে আগলৈ চাই থাকিবৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগিছে এটা কমেণ্ট দি দিব আৰু লাইকটো দিব নাপাহৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই আকৌ লগ পাম